এয়া হাঁহৰ মাংস লৈছোঁ। হাঁহ এটা আনিছিলে আজি বজাৰলৈ গৈছিলে যে ৰাতিপুৱা হাঁহ মাংস আনিছিলে। এয়া 1.5 কেজিমান ল'লে ন? 1.5 কেজিমান ল'লে। তাৰপিছত হাঁহৰ পেটোও পেলাই দিয়া নাই আমি। পেটোও খাম দেখিছা নাই? পেটোও খাম আমি। হাঁহৰ পেটোও খাব লাগিব। পূৰা জ্বলা ভাজি বনাম। এইটোৰ লগত খাব লাগিব, এইটোৰ লগত। তাৰপিছত এয়া মাছ দেখিছেনে? আলহীয়ে কাৰণে স্পেচিয়েল। আলহীয়ে খাই ভাল পায়। এয়া মাছ। তাৰপিছত এয়া আমি খাবৰ কাৰণে চানা লৈছোঁ। তাৰপিছত দালি বনাম, কচু বনাম। কোমোৰাটো আনো আকৌ কোমোৰা। তাৰপিছত এইটো খাব লাগিব, এইটো হাঁহ কোমোৰা। হাঁহটো দাঙি দিওঁ। এইটোৰ লগত এই দুটা মিলিবনে বাৰু? জনাব দেই, আপোনালোকে কমেণ্ট কৰি। আৰু মোৰ ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। এইয়া আজিটো খাব লাগিব। আপোনালোকো আহিব কেতিয়াবা মাজে মাজে আমাৰ ঘৰত, এতিয়া খাবলৈ পাব আৰু হয়। আৰু এয়া আহি যাব, হ'ব দিয়া। চব বনাওঁতে দেখাম। ভিডিঅ' হৈ আছে। হ'ব এতিয়া কাটি কটাত লাগি যাওঁ আৰু। এইটো কাটিব লাগিব এতিয়া। পহিলা এইবিলাকতো ৰেডি হৈ আছে, এইটো কাটিব লাগিব। কাটি লওঁ। আলহী ফুৰিব গৈছে, আহিব এতিয়া। আলহী দেখাম বাৰু হা।